নমস্কাৰ। পুনৰ কৰোনা ভাইৰাছ সন্দৰ্ভত মই আজি আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। বৰ্তমান সময়ত অতি চৰ্চিত বিষয় যে নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা ব্যক্তিসকলে অসমত কৰোনা ভাইৰাছৰ বীজাণু বিয়পালে আৰু এই বিষয়টোক লৈ ফেচবুকত হওক বা অন্য ছ'চিয়েল মিডিয়াতেই হওক বিভিন্নজনৰ অতি নিকৃষ্টমানৰ ৰাজনীতি আৰম্ভ হৈ গৈছে। বিশেষ ক'বলগীয়া নাই, কিন্তু আমি হিন্দুৱেই হওঁ বা আমি মুছলমানেই হওঁ, প্ৰথমতে আমি মানুহ। আৰু এই সময়ত বৰ্তমান সময়ত আমি সাম্প্ৰদায়িকভাৱে যুদ্ধ কৰাৰ সময় নহয়, বৰ্তমান সময়ত মানৱ জাতিটোক ৰক্ষা কৰাৰ সময়। আপোনালোকক সকলোকে বাৰে বাৰে অনুৰোধ কৰিছোঁ, বৰ্তমান সময়ত তৰ্কযুদ্ধ কৰা বাদ দিয়ক আৰু মানৱ জাতিটোক ৰক্ষা কৰক। কাৰণ মানুহ জীয়াই থাকিলেহে আমি হিন্দু জীয়াই থাকিম, আমি মুছলমান জীয়াই থাকিম। যোৱাকালি ফেচবুকত কল্যাণজ্যোতি ডেকা নামৰ এজন লোকে লিখিছে, যদি জীয়াই থাকা আকৌ ধৰ্ম কৰিব পাৰিবা, যদি কুশলে থাকা আকৌ মছজিদত সমূহীয়াকৈ নামাজ পঢ়িব পাৰিবা, যদি ভালেই থাকা আকৌ মন্দিৰত ভগৱানৰ চৰণত শৰণ ল'ব পাৰিবা। কিছুদিনৰ বাবে বাদ দিয়ক না এই জাত পাত ধৰ্মৰ নামত কাজিয়া। মানৱ হৈ মানৱতাৰে কৰোনা ভাইৰাছৰ বিৰুদ্ধে সজাগ সচেতন হ'বলৈ শিকক। বহুত ধুনীয়া কথা লিখিছে। আচলতে আমি বৰ্তমান সময়ত এই জাত পাত এইবিলাক বাদ দি সকলোৱে মানৱ জাতিটোক ৰক্ষা কৰাত সহযোগ কৰিব লাগে। আৰু এটা কথা, পৰহি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা আনুষ্ঠানিক ঘোষণা কৰিছে যে আজি ৰাতি 9 বজাত 9 মিনিটৰ বাবে সকলো লাইট বন্ধ কৰি টৰ্চ নহ'লে মোবাইলৰ ফ্লেছ নহ'লে চাকি বন্তি জ্বলাবৰ কাৰণে কৈছে 9 মিনিটৰ কাৰণে। আপোনালোকক অনুৰোধ কৰিছোঁ, অকল এইখিনিতেই কথাখিনি ৰৈ যায় যেন, অকল ফ্লেছ লাইটহে জ্বলে যেন, অকল টৰ্চ লাইট জ্বলে যেন আৰু অকল চাকি বন্তিহে জ্বলে যেন, জোৰ সমদল উলিয়াবলৈ নাযাব। অনুগ্ৰহ কৰি আপোনালোকক কৈছোঁ, জোৰ সমদল কৰিব নাযাব। এতিয়া মই মোৰ হিন্দু বন্ধুখিনিক ক'ব বিচাৰিছোঁ যে আমি সকলোৱে মুছলমান বন্ধুখিনিক ঠাট্টা মস্কৰা কৰা কেইদিনমানৰ কাৰণে বাদ দিব লাগে। কেইদিনমানৰ কাৰণে বুলিয়ে কওঁ, কাৰণ এইখন যুদ্ধ আগতেও চলি আহিছিল, এতিয়াও চলি যাব তৰ্কযুদ্ধ, কিন্তু আমি বৰ্তমান সময়ত এইটো কেইদিনমানৰ কাৰণে স্থগিত কৰাটো ভাল। আমি বৰ্তমান মানৱ জাতিটোৰ কথা চিন্তা কৰিব লাগে আৰু মানৱ জাতিটোক বচাই ৰখাৰ কথাহে চিন্তা কৰিব লাগে। গতিকে সকলোৱে সহযোগ কৰক আৰু মানৱ জাতিটোক বচাই ৰখক। আৰু এটা কথা, নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা ব্যক্তিসকলৰ বেছিভাগেই অসমত কৰোনা পজিটিভ পোৱা গৈছে বুলি প্ৰশাসনে আমাক জানিব দিছে। গতিকে মই আপোনাৰ মুছলিম বন্ধুসকলক অনুৰোধ কৰিছোঁ, নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা ব্যক্তিসকলে ঘৰত সোমাই নাথাকিব বা লুকাই নাথাকিব, প্ৰশাসনৰ লগত যোগাযোগ কৰক আৰু 14 দিনৰ কাৰণে যি কোৱাৰেণ্টাইন ব্যৱস্থাত ৰাখিব বিচাৰে তাত থাকক আৰু সমাজখনক বচাই ৰাখক, মানৱ জাতিটোক বচাই ৰাখক। তেতিয়াই হিন্দু বাচি থাকিব, তেতিয়াহে মুছলমান বাচি থাকিব। ধন্যবাদ। জয় ভাৰত মাতা, জয় আই অসম।